তো আহিলো ইয়াত বাইদেউৰ ঘৰত ডুবাইত বহুত বহুত ভাল লাগিল এতিয়া কি আৰু বাইদেউক অলপ কথা পাতো আৰু বাইদেউৰ ডুবাইত থকা ঘৰখন আপোনালোকক অলপমান দেখাব চেষ্টা কৰিম সো মই আমাৰ দৰ্শকসকলৰ ফালৰ পৰা কেইটামান প্ৰশ্ন সুধিব বিচাৰিম তোমাক দিনটো এয়া কি তোমাৰ প্ৰথম বিদেশ ভ্ৰমণ নেকি হয় হয় এয়া প্ৰথম বিদেশ ভ্ৰমণ প্ৰথম মানে মই গৈছিলো আমাৰ কাষতে ভূটান আছে তো সেইটো আৰু বিদেশত নপৰে ভূটানখন আমাৰে আৰু আমাৰ লোকেল বিদেশ বুলি ক'ব পৰা যায় কিন্তু ইমান দূৰলৈ প্ৰথমবাৰৰ কাৰণে আহিছো আহি খুব বেছি ভাল লাগিছে আৰু কেনেকুৱা অভিজ্ঞতা তোমাৰ ডুবাই কেনেকুৱা লাগিছে কিমান ডিফাৰেন্স পাইছা ইন্ডিয়া আৰু ডুবাইৰ মাজত এই কি কম আৰু ডুবাই এনেকুৱা লাগিছে যে কিবা 100 বছৰ মান মানে আগলৈ আহিব যেন লাগিছে ফিউচাৰত আহিব যেন লাগিছে ইমান বিল্ডিং মানে যিবিলাক টিভিত দেখি আছিলো ইয়াত আহি পিনে ফিল হৈছে আৰু আহতে অলপমান হেও হৈছে কাৰণ বৰ্তমান কৰোনা টাইমটো বৰ্তমান বহুত প্ৰচিডিউৰৰ মাজত আহিব লগা হৈছে কৰোনা টেষ্ট কৰিছে তাৰপিছত ডুবাইতো কৰোনা টেষ্ট কৰিছে সকলোখিনি ক্লিয়াৰ হোৱাৰ পিছতে সোমাব দিছে তো আহি কিন্তু একদম মজা লাগিছে আৰু বতৰটো ইমান বহুত ভাল বৰ্তমান মানে গৰম মানে ঠাণ্ডাও নাই হয় ইয়াত আচলতে বেছি ঠাণ্ডা নপৰে আমাৰ অসমত চাগে এতিয়া খুব ঠাণ্ডা পৰিছে পুৰা লাই পৰিব লাগে ইয়াত আপুনি লাই পৰিব নালাগে আমি এচি চলাই আছো বৰ্তমান আচ্ছা ডিম্পু কোৱাচোন সবেতো জানে তোমাৰ ঘৰ নলবাৰী বুলি তোমাৰ ঘৰত কোন কোন আছে আমাৰ ঘৰত মা দেউতা আৰু মই আচ্ছা তুমি একমাত্ৰ আৰু তোমাৰ এই যে ইউটিউব এটা চেনেল খোলাৰ এনেকুৱা আইডিয়াটো তুমি ক'ৰ পৰা পালা মানে কেনেকৈ আহিলে তোমাৰ এইটো এইটো 2 বছৰ মান আগতে যেতিয়া জিঅ' ওলাইছিল মানে ইয়াততো বাৰু ইণ্টাৰনেট বহুত আগৰ পৰা চলি আছে কিন্তু আমাৰ ভাৰতত কি হৈছিল ইণ্টাৰনেটত একদম মানে হঠাৎ ইণ্টাৰনেটৰ ঢৌটো আহি গৈছিল যেতিয়া মুকেশ আম্বানীয়ে জিঅ' ফ্ৰী কৰি দিলে তেতিয়া মই ইউটিউবত ভিডিঅ'বিলাক চাই ভাবিলো যে বনাব পাৰোঁ মোৰো মোবাইলত কেমেৰা আছে তেনেকুৱাকে বনাই আৰু মানুহখিনি ভাল পাই আছে তো বনাই গৈ আছো তেনেকুৱা ইমান বিশেষ নাই তুমি এতিয়া ৰিচেণ্টলি তুমি গোল্ডেন বাটনটো পাইছা তোমাৰ 1 মিলিয়নকে বেছি ভিউৱাৰ্ছ আছে সো সেইটো কেনেকুৱা এটা ফিলিংছ তুমি ভাবিছিলানে এনেকুৱা ইমান তোমাক মানুহে আকোৱালি ল'ব বুলি হয় কেতিয়াও ভবা নাছিলো এতিয়া আকোৱালি ল'লে আৰু বহুত বেছি ভাল লাগিল কাৰণ অসমীয়া ভাষাত ভিডিঅ' বনাই গোল্ড প্লে বটনটো অলপমান মানে টানে আৰু তো মানুহখিনি ইমান মৰম দিলে আৰু মই চেষ্টা কৰি আছো যে মানুহখিনি ইমান মৰম দিছে যিহেতু ময়ো যাতে কষ্ট কৰি সেই মৰমৰ মূল্যটো দিব পাৰো বিভিন্ন ঠাই দেখাব পাৰো বা ভাল ভাল ভিডিঅ' বনাই আগবঢ়াব পাৰো